Hello friends, welcome to our channel. আজি আমি এই ভিডিওটোৰ জৰিয়তে পৰীক্ষাত নোৱাৰা প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ কৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ যে যদি তোমালোকে মোৰ এই টিপছ কেইটা সুন্দৰকৈ মানি চলিব পৰা তেনেহলে তোমালোকে এতিয়াৰে পৰা আৰু পৰীক্ষাত নোৱাৰা প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ লিখি থৈ আহিব পাৰিবা। আহা এতিয়া ভিডিওটো আমি অলপো পলম নকৰি শেষলৈ চাওঁ। প্ৰথম কথা হ'ল আমি কেতিয়াও নাৰ্ভাছ ফিল কৰিব নালাগে। আমি যেতিয়া পৰীক্ষা দিবলৈ যাওঁ আৰু পৰীক্ষা হলত যেতিয়া আমি বহো তেতিয়া পৰীক্ষা হলত যেতিয়া আমাৰ কুৱেশ্যন পেপাৰটো আমাৰ সন্মুখত আহে, কুৱেশ্যন পেপাৰটো মেলি চোৱাৰ পিছত আমি তাত বহুখিনি কুৱেশ্যন এনসাৰ কি হয় নাজানো। এইটো তোমালোকৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু মোৰ হিচাপত প্ৰায়ভাগ সকলোবোৰ ষ্টুডেণ্টৰ লগতে এইটো হয়। সি লাগিলে অত্যন্ত চোকা ষ্টুডেণ্টেই হওক বা মধ্যমীয়া ষ্টুডেণ্টেই হওক বা একেবাৰে একো নজনা ষ্টুডেণ্ট যাক আমি পৰ বুলি জানো তেনেকুৱা ষ্টুডেণ্টৰ লগতে হওক, তেওঁলোকৰ কি হয় কিছুমান কুৱেশ্যন নাজানে, এটা দুটা বা সাপোজ দুই তিনিটা কুৱেশ্যন এনসাৰ কি হয় নাজানে। সো তেনে ক্ষেত্ৰত কি হয় তোমালোকে কি কৰিবা, তোমালোকে যি কুৱেশ্যন এনসাৰখিনি জানা সেই কুৱেশ্যন এনসাৰখিনি কি কৰিবা আগত কৰি ল'বা। উদাহৰণস্বৰূপে ধৰি লোৱা তুমি 5 মাৰ্কছৰ 5টা কুৱেশ্যন এনসাৰ নাজানা, তেতিয়াহ'লে তোমাৰ কি হ'ব 5 5 গুণে 25, তোমাৰ 25 নম্বৰ মাইনাছ হ'ব। বাকীখিনি কুৱেশ্যন এনসাৰটো তুমি জানা। ঠিক তেনেকৈ 2 মাৰ্কছৰ তুমি 5টা কুৱেশ্যন এনসাৰ নাজানা, তে 2 মাৰ্কছৰ 5টা কুৱেশ্যন নাজানিলে কি হ'ব 10 মাৰ্কছ, তুমি 10 মাৰ্কছে নাজানা, বাকীখিনি কুৱেশ্যন এনসাৰ জানা। যদি তাক লৈ তুমি যদি সেইটোৱে কথা ভাবি থাকা বা চিন্তা কৰি থাকা বা হতাশাত ভুগি থাকা, নাৰ্ভাছ ফিল কৰি থাকা যে মই 10 মাৰ্কছ বা 25 নম্বৰ নাজানো কি হ'ব এতিয়া, তুমি যদি তাক লৈ ভাবি থাকা তেনেহ'লে তোমাৰ কি হ'ব, তাত তোমাৰ কি হ'ব পাহৰি যাবা। তুমি যি আগত যি কুৱেশ্যন আছে আগত কুৱেশ্যন এনসাৰখিনি তুমি যিখন জানা সেই জনা কুৱেশ্যন এনসাৰখিনি কি হ'ব তুমি পাহৰি যাবা। সেয়েহে তুমি কি কৰিবা, প্ৰথমে তুমি যি কুৱেশ্যন এনসাৰ জানা, যিখিনি জানা সেইখিনি কুৱেশ্যন এনসাৰ তুমি কি কৰিবা সুন্দৰকৈ নিখুঁতভাৱে সেই কুৱেশ্যন এনসাৰখিনি তুমি কি কৰিবা প্ৰথমে লিখি ল'বা। তাৰপিছত যিখিনি কুৱেশ্যন এনসাৰ নাজানা সেই নজনা কুৱেশ্যন এনসাৰখিনি লিখিবলৈ যত্ন কৰিবা। এতিয়া আহোঁ দ্বিতীয় কথাটো হ'ল নম্বৰৰ অনুযায়ী উত্তৰ লিখা। আমি যে কিছুমান কুৱেশ্যন এনসাৰত লিখোঁ, আমি কিছুমান কুৱেশ্যন এনসাৰত নলগা কথাও আমি কি হয় ভৰাই দিওঁ। চ' আমি এই কামটো কেতিয়াও কৰিব নালাগে, কাৰণ এনেকুৱা কৰিলে যি এক্সামাইন আছে, যি তোমাৰ পৰীক্ষাৰ বহি চাই তেওঁ কি হয় অকণমান হতাশাত ভোগে আৰু বেয়া পায় যে ই ইমান কিনো কথা লিখিছে, নুসুধা কথাও কি হৈছে আনি ভৰাই দিছে। চ' সেয়েহে আমি এই কামটো কেতিয়াও কৰিব নালাগে, কাৰণ আমি এটা কথা মনত ৰাখিব লাগে যে কুৱেশ্যনটোত কি সুধিছে, কুৱেশ্যনটোৱে তোমাক কি বিচাৰিছে, সেই কুৱেশ্যনটোৰ ওপৰত কি কি কথা সোমাব পাৰে তেনেকুৱা ধৰণৰ কথাহে তুমি তাত সেই কুৱেশ্যনটোত সংযোগ বা লিখিব লাগে। সেয়েহে তুমি কি কৰিবা মাৰ্কছটোৰ ওপৰত নিৰ্ভৰ কৰা। যদি কুৱেশ্যনটোৰ 2 মাৰ্কছ আছে সেই 2 মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰিয়ে তুমি সেই কুৱেশ্যনটোৰ এনসাৰ দিবলৈ যত্ন কৰিবা। এতিয়া উদাহৰণস্বৰূপে যদি 1 মাৰ্কছৰ কুৱেশ্যন এটাৰ কাৰণে তুমি যদি 2 পেজ বা 1 পেজ বা 1.5 পেজ লিখিছা, সেইটো কেতিয়াও সম্ভৱ বা যুক্তিকৰ নহয়। ঠিক তেনেদৰে তুমি যদি 2 মাৰ্কছৰ কুৱেশ্যন এটাৰ কাৰণে 3 পেজ লিখিছা, সেইটো কেতিয়াও যুক্তিকৰ নহয়। তুমি 5 মাৰ্কছৰ কুৱেশ্যন এটাৰ কাৰণে 1 পেজ লিখিছা বা 1.5 পেজ লিখিছা, সেইটো যুক্তিকৰ। সেইকাৰণে তোমালোকে কি কৰিবা নম্বৰৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন এনসাৰ দিবলৈ যত্ন কৰিবা। অযথা এনেই কিবা কিবি লিখি তোমালোকে টাইম ৱেষ্ট নকৰিবা। এতিয়া আহোঁ
মেইন টপিকটো লৈ যে আমি পৰীক্ষাত নোৱাৰা প্ৰশ্নৰ উত্তৰ বা নজনা প্ৰশ্নৰ কুৱেশ্যন এনসাৰ কেনেকৈ আমি লিখিব পাৰিম। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আগতে এটা কথা কৈছোঁ যে তোমালোকে যিখিনি কুৱেশ্যন এনসাৰ জানা সেই জনা কুৱেশ্যন এনসাৰখিনি আগতে তোমালোকে সুন্দৰকৈ নিখুঁতভাৱে কৰি ল'বা। এতিয়া তোমালোকে যিখিনি জনা কুৱেশ্যন আছে সেই জনা কুৱেশ্যন এনসাৰখিনি সুন্দৰকৈ কৰি ল'লা। এতিয়া তোমালোকে যি কুৱেশ্যন এনসাৰ নাজানা সেই নজনা কুৱেশ্যন এনসাৰখিনি কি কৰিবা, তোমালোকে প্ৰথমে তোমালোকে এটা কথা মনত ৰাখিবা যে তোমালোকে আগতে কি পঢ়িলা, কি পঢ়ি আহিছা, তাক তোমালোকে কি কৰিবা, সেই সময়ত ধ্যান কৰিবা, ধ্যান কৰি ল'বা। আৰু সেই কুৱেশ্যনটোৰ ওপৰত তেতিয়া তোমাৰ মনত কি ধাৰণা আহিছে, তোমাৰ যি মনৰ ধাৰণা আছে সেই মনৰ ধাৰণাটো কি কৰিবা, তুমি সেই কুৱেশ্যনটোৰ ওপৰত সুন্দৰকৈ উপস্থাপন কৰি লিখি থৈ আহিবা। আৰু যদিহে তোমাৰ সেই কুৱেশ্যনটোৰ ওপৰত অলপো নলেজ নাই, ধৰি লোৱা তোমাৰ সেই কুৱেশ্যনটোৰ ওপৰত অলপো একোৱে ধাৰণা নাই, তেতিয়াহ'লেও তুমি কি কৰিবা, সেই কুৱেশ্যন এনসাৰটো তুমি কেতিয়াও এৰি থৈ নাহিবা। তুমি এটা কথা জানা যে সেই কুৱেশ্যনটো ধৰি লোৱা অমুক নামৰ চেপ্টাৰৰ পৰা আহিছে। ছাপ'জ ধৰি লোৱা HS ছেকেণ্ড ইয়াৰৰ আছামিজ বুক অমুক কুৱেশ্যনটো মোৰ মাতৃমুখ দৰ্শনৰ পৰা আহিছে, তুমি সেইটো জানা। চ' তুমি কি কৰিবা বা তোমালোকে কি কৰিবা, সেই কুৱেশ্যনটো কি কৰিবা, লিখিবা। লিখি পেলানি তোমালোকে লিখিবা যে অমুক কুৱেশ্যনটো মোৰ মাতৃমুখ দৰ্শন পাঠটোৰ পৰা আহিছে। আৰু তুমি সেই পাঠটোৰ ধৰি লোৱা সাৰাংশটো অলপ জানা। ধৰি লোৱা তুমি সেই পাঠটো মোৰ মাতৃমুখ দৰ্শন, তাত কি কৈছে তোমাৰ নিজৰ ভাষাৰে তুমি অলপ চলপ কিবা হ'লেও জানা, পাঠটোৰ নামটো জানা, তুমি তাৰ অলপ সাৰাংশটো জানা যে কিবা কৈছে বুলি বা অমুক অমুক তাত কিবা কৈছে, তুমি পাঠটোৰ সাৰাংশটো জানা। তুমি তাত কি কৰিবা, পাঠটোৰ সাৰাংশটো তুমি কি কৰিবা যে ইমান গাল এনেই জাহা তাহা লিখি থৈ নাহিবা। তুমি পাঠটোৰ সাৰাংশটো তুমি পইণ্ট ৱাইজত সুন্দৰকৈ নিখুঁতভাৱে পইণ্ট ৱাইজত তুমি নাম্বাৰ 1 2 দি তুমি কি কৰিবা, 2 লাইন 3 লাইন এনেকুৱাকৈ সুন্দৰকৈ পইণ্ট ৱাইজত লিখি থৈ আহিবা। তেতিয়া তোমাৰ কি হ'ব, ছাপ'জ ধৰি লোৱা সেই কুৱেশ্যনটোত তোমাৰ 3 মাৰ্কছ আছে, সেই কুৱেশ্যনটোত 3 মাৰ্কছ আছে, তেতিয়া তুমি যদি এনেকুৱা লিখা, তুমি তাত 1.5 মাৰ্কছ বা 1 মাৰ্কছ বা একেবাৰে নহ'লেও তুমি সেই কুৱেশ্যনটোত তুমি হাফ মাৰ্কছ এটা পাবলৈ সক্ষম হ'বা। ইয়াত কাৰণ আছে। এতিয়া কাৰণ চোৱা, কাৰণ এক্সামাইনজনে যিজনে বহি চাই আছে, সেই বহি চোৱাজনে তোমাৰ এটা কথা গম পাইছে যে চোৱা, আগতে তুমি ইয়াৰ আগত যি কুৱেশ্যন এনসাৰখিনি কৰি আহিলা, সেই কুৱেশ্যন এনসাৰখিনি তুমি সুন্দৰকৈ উপস্থাপন কৰি আহিছা, নিখুঁতভাৱে কৰি আহিছা, তাত তুমি সুন্দৰ ভাল মাৰ্কছো পাই আহিছা। সেই তাৰ ওপৰতে ভিত্তি কৰি এক্সামাইনজনে তোমাক কি কৰিব, বাছনি কৰি ল'ব যে ছাত্ৰজন বা ছাত্ৰীজন কেনেকুৱা, তোমাৰ গম পাই যাব। সেই তেনেকুৱাৰ ওপৰত ভিত্তি কৰিয়ে তোমাক সেই কুৱেশ্যনটোত তোমাক কি কৰিব, নম্বৰ দিব। মই কৈছোঁ একেবাৰে নহ'লেও যদিও তুমি 3 মাৰ্কছৰ সেই কুৱেশ্যনটো তুমি তেনেকুৱা লিখি অহা, একেবাৰে নহ'লেও তুমি তাত হাফ মাৰ্কছ এটা পাবলৈ সক্ষম হ'বাই। চ' তোমালোকে এই ভুল কামটো কেতিয়াও নকৰিবা যে তুমি 3 মাৰ্কছৰ কুৱেশ্যনটো আছে, তুমি নজনা, সেই কুৱেশ্যনটো এৰি থৈ নাহিবা। তোমাৰ মনত যি ধাৰণা আহে, তুমি যি অধ্যয়ন কৰিছা, তুমি যি ধাৰণা আহে, তুমি যি অধ্যয়ন কৰিছা, তাকেই তুমি সুন্দৰকৈ নিখুঁতভাৱে কটাকটি নকৰাকৈ তুমি কি কৰিবা, সুন্দৰকৈ লিখি থৈ আহিবা। আৰু এটা কথা, এজন এক্সামাইনে যেতিয়া বহীখন চায়, তেওঁৰ দিনটোৰ ভিতৰত কমেও 100-150 বহি চাবলগীয়া হ'ব পাৰে। তেনেকুৱা পৰিস্থিতিত তেওঁ কি কৰিব পাৰে, নম্বৰ তোমাক দিব পাৰে, হাফ মাৰ্কছ এটা দি দিব পাৰে। চ' তোমালোকে এই ভুল কামটো কেতিয়াও নকৰিবা যে তুমি নোৱাৰা কুৱেশ্যনটো এৰি থৈ নাহিবা, তুমি যি জানা তাকেই কৰি থৈ আহিবা। উদাহৰণস্বৰূপে ধৰি লোৱা তুমি 3 মাৰ্কছৰ কুৱেশ্যন এটা নাজানা, 5 মাৰ্কছৰ কুৱেশ্যন এটা নাজানা আৰু 2 মাৰ্কছৰ কুৱেশ্যন এটা নাজানা। এতিয়া 5 3 2 কিমান হ'ল, 10 মাৰ্কছ। এতিয়া তুমি 10 মাৰ্কছৰ কুৱেশ্যন নাজানা,
এতিয়া তুমি যদি 10 মাৰ্কছৰ কুৱেশ্যন নাজানা তুমি যদি এৰি থৈ আহা তেতিয়াহ'লে তোমাৰ কি হ'ব 10 মাৰ্কছ মাইনাছ হৈ যাব আৰু যদি তুমি যদি কিবা এটা হ'লেও তুমি যদি তোমাৰ মনৰ ধাৰণা হ'লেও তুমি যদি লিখি থৈ আহা এই 10 মাৰ্কছৰ ভিতৰত তুমি 3 বা 4 পাবলৈ সক্ষম হবাই এটো গ্যাৰান্টি আছে তুমি তাত 3 বা 4 মাৰ্কছ পাবলৈ সক্ষম হবাই হবা পাৰিলে বেছি পাবা আৰু যদি তুমি যদি হেইটো নকৰি যদি তুমি যদি 10 মাৰ্কছ নোৱাৰো 10 মাৰ্কছ নকৰাকে এৰি থৈ আহা তেনেহলে তোমাৰ ডাইৰেক্ট কি হ'ব 10 মাৰ্কছ তাৰ পৰা মাইনাস হৈ যাব সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিলে ইয়াত এই ভিডিওটোৰ জৰিয়তে কিছুমান সৰু সৰু টিপছ দিবলৈ যত্ন কৰিছো যদি সুন্দৰকৈ সেই টিপছ কেইটা তোমালোকে বুজি পাইছা তেনেহলে তোমালোকে এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা যদি কিবা ক'বলগীয়া থাকে তেনেহলে নিশ্চয় কমেন্ট কৰিবা আৰু এনেকুৱা ভিডিওসমূহ পুনৰ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং